দীপাংকৰ মানে মাক নেকি? দীপাংকৰ লগৰ এটা আছিলে মানে দীপাংকৰ মাক নে মানে ৰহন নহয় সুজিত চিনি পায় দলঙৰ পাত মোৰ ধুনীয়া কথা অঁ একে লাগিলে আকৌ লগৰ এটা মাক হৈছে না অঁ অঁ হ'ব দিয়ক হেৰি ভণ্টি শুনিছা কথা এটা আছিলে চিনি পোৱা সেই ক চিনি পোৱা কাম এটা কৰিব পাৰি ফটোটো কৰিম দে মোবাইলত আও ৰ ফটোটো কিমান মাৰিব লাষ্ট চশমা চাই দিয়া দি দিয়া খালি পোষ্টটো হেভি দিব লাগিব মানে ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ কথা আছে না এইফালে বহা এইফালে বহা তুমি আমনিজনী হ'ল ফটো ষ্টাইল হৈ গ'ল এক মিনিট এলকটো বেয়া হোৱা নাই কেনেকৈ বাঢ়িব হেভি নে বাবা চাই আছে কেনেকৈ হ'ব আৰু কৰিব নাই এনেকৈ পাৰিব লাগিব ভৰিয়া তুলিব দেই আৰু কি দিম বা এই নামৰ ভাব আছে বৰ এইটো দিলুং নি বস্তু সকাহ মোক দে ফটো তুলিবলৈ দেখা এইটো কয় হিৰ' লাগিব লাগিব না পোষ্টকেইটা ভাল লাগিছে ন পোষ্টকেইটা ভালে আছে এইটো বেংবাৰ ট্ৰেইন এটা কৰি আছো ক'ত আছে বাৰু আচ্ছা দাদা ক'ৰ আহিছে ক'ৰ আহিছে আপুনি মই ইয়াৰে মানে এই যে ৰাজুৰ দোকানৰ পৰা আহিলোঁ এতিয়া বৰ ভাল চলি আছোঁ কি এই নহয় কি ক সেই নহয় কি বস্তুটো বুজি পোৱা নাইতো মই সেই নহয় সেই ক বুজাই দিছোঁ ফটোটো কিমান মাৰি দিব লাগিছিলে পাৰিব কেলে পাৰিব এইটো মাৰিব এইটো মাৰিব গাড়ীখন গৈ লওক এতিয়া কিনি যায় আপুনি
এইফালে ইয়াতে মেইন আরে মাইৰো ন অঁ এই নতুনকৈ আহিছে এইটো ষ্টাইল নতুন মডেলৰ মানে ষ্টাইলটো অঁ কেনেকৈ দিলে ভাল হ'ব এই হাতত ধৰি ল'ম অঁ ভাব অঁ এইবোৰ বগা আছে আৰু কবি চোৱা ভাল হ'ল কি না অঁ অঁ ফটো তেনেকুৱা চাব লাগিব এই ভাল ঠিক আছে এনেকুৱা হৈছে, সেইটো চাব লাগিব তাৰে। এডিট কৰিলে ভাল হ'ব মজা এডিট এডিট কৰিলে ভাল হ'ব কেনেকৈ এই কুলাৰ ল'ম কুলাত কুলাত পোষ্টটো কেনেকৈ দিম এতিয়া সেইটোতো কি কৰিব লাগিব মই নাজানো না। উলিয়াই দিলোঁ একদম মজাকে মাৰি দিয়ক মাৰি দিয়ক কি পেট ওলাই গৈছে এইটো ওলাই গৈছে হৈছে অঁ একদম ঠিক আছে আৰু নেলাগে হ'ব আপোনাৰ ঘৰত কোন কেনেকৈ আছে মোৰ ঘৰত বেজ মেডিকেল আছে ন মোৰ খুৰা খুৰা আছে মানে কেছটো এনেকুৱা হ'ল আমাৰ দাদাৰ কাৰণে এতিয়া ছোৱালী চাব লাগিছিলে ফটোটো সেইকাৰণে মাৰিলোঁ অঁ কেনেকুৱা হ'ব এইটো আৰু ধুনীয়া কৰি মাৰিব লাগিছিলে এইটো বেয়া হ'ব নি না বেয়া হোৱা না সেইটো ক'ম ছোৱালী বিচাৰি পোৱা নাই নাই এইটো এটা বেয়া নাপাবা যেতিয়া ছোৱালীক দেখাবা ভালকে উঠাব লাগিছিলে হে তুমি চিংগল বহা না চিংগুল চিংগুল মই চিংগুল মাৰি দে মই চিংগুল 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 মাৰিম মই চিংগুল মাৰিম মই চিংগুলতে মাৰি দিম চিংগল মাৰি লোৱা অঁ চিংগুল মাৰি দিম ডাবল ফটো লাগে বুলি না চিংগুল মাম না ডবলত দিবা চিংগলো দিবা মাম মুখটো ভালকে উঠা নাই ঠিক আছে হ্যাঁ যেতিয়া এটা দুটা দিলে নহ'ব 4-5টা দি দিবা চাৰি পাঁচটা ভালটো দিব লাগিব না এডিট কৰি দিব লাগিব এডিট কৰি দিবা কেছটো মানে এতিয়া এনেকুৱা হ'ল ছোৱালীটো বিচাৰি পোৱা নাই আচ্ছা ছোৱালীজনী বিশ্বাস কৰা নাই তাৰমানে ছোৱালীজনী বিচাৰি পোৱা নাই এতিয়া তাকে ভাবিছোঁ আপোনাৰ আছে নি কেনেকুৱাকৈ তাৰমানে আপোনাৰ এই বুজি পালো তোমাৰ কথাটো কিন্তু তেতিয়া মোৰ এড্ৰেছ দিব লাগিব মোক কিবা খবৰ পালেহে খবৰ দিব নাই আপোনাৰ কৈছোঁ আপুনি এইটো বিয়া বাৰু কৰিলে বিয়া কৰিলোঁ এই আপোনাৰ আছে নেকি কৈছে কি মোৰ ছোৱালী তোমাৰ ক্লাছ 7ত পঢ়ি আছে সৰু হৈ আছে নহ'ব বুকিং কৰিবতো পাৰিম এই ইমান দেৰিকে বুকিং কৰি ল'ব নেকি আৰু আজি বেয়া নাপাবা আজি তোমাৰ মনটো এনেকুৱা আছে 5 বছৰৰ চেঞ্জ হ'ব পাৰে কি বেয়া পালো ঠিক আছে না আজিকালি পাবলৈ মুস্কিল না মইতো ভণ্টি পৰা গৈছিলে বুকিং কৰিম বুলি ভাবি আছিলোঁ আচ্ছা হৈ যায় ঠিক আছে অঁ গৈ থাকক ৰ'ব দাদা ধেমালি কৈছোঁ বেয়া নাপাব হ'ব কেমেৰা এইফালে আমাৰ কেমেৰা আছে হাই এটা কৈ দিওঁ অঁ বেয়া নাপাব বেয়া নহ'ব দেই